তই সদায় সদায় যে মোবাইল টিপি থাক তই কাম এটা কৰিব নোৱাৰ মোবাইল টিপাটো কাম নহয় জানো তই মোক কামৰ কথা শিকাব নালাগে সিদিনা জাল পাতি যি মাছ পালি মোৰ ভোক গুচি গ'ল আৰু সিদিনা জালত দেখোন মাছ এটাও লগাই নাছিলে তই বেলেগ ক'ব পৰা আনি খালি মই দেখোন তোক এইকেইদিন মাছেই খুৱাই মনে মনে থাক লোকৰ সকলো ল'ৰাই খেতি কৰি ভাত খাইছে আৰু তই কি কৰিছ মোবাইল টিপি মই গাঁৱত মানুহে সুধিলে কি বুলি উত্তৰ দিম বাৰু মোবাইল টিপি আছো বুলি কৈ দিবি যা মনে মনে থাক কাম এটা কৰচোন তই কি কাম কৰিব তইও খেতিত ধৰচোন খেতি খেতিত ধৰিবলৈ এতিয়া ঘৰত নাঙল নাই নহয় তই যাচোন বজাৰৰ পৰা নাঙল এটা লৈ আহগে আজিকালি বজাৰলৈ নগ'লেও হ'ল অনলাইনতে বুক কৰিব পাৰি নহয় বুক কৰি দিওঁ নেকি সেইটো আকৌ কি লাইন আমাৰ ঘৰত দেখোন লাইন আছে এই মাহে 1000-2000 টকা বিল দি লাইনটো আছে আৰু তই কি লাইনৰ কথা কৈছ এইটো তই বুজি নাপায় এইটো তই বুক কৰিলে ঘৰতে আহি বস্তুটো দি থৈ যায় কষ্টটোও কমি যাব আমাৰ এইটো ঘটিয়াম বাটিয়াম বৰুৱাৰ ঘৰ হয়নে কোন নচা মই হয় কি সংক্ৰান্তত আহিলে বা নহয় তেখেতৰ নামৰ অৰ্ডাৰ এটা আহিছিলে মই মাতিছোঁ ৰ'ব হয় ল'ৰা ওলাই আছোন এই মানুহ এটা আহিছে হয় আপোনালোকৰ অৰ্ডাৰটো আহিছিলে আহি পালে ৰ'ব আপোনাৰ চহী এটা কৰিব লাগিব ইয়াত ৰ'ব দেই মই উলিয়াইছোঁ ইয়াত চহী এটা কৰি দিয়ক থেংক ইউ কি বস্তু চাওঁ পেলাই নিদিবি মই গৰু বান্ধি খাব পৰা হ'ব এইটো বৰ জিৰি জ্বলা কি বস্তু অৰ্ডাৰ কৰিছিলোঁ নেটত নাঙলটো এইটো এইটো ভাওনাতহে লয় নাঙল আমাৰ বৰনামঘৰত ভাওনা পাতিলোঁ নে আজিকালি এইবিলাক নাঙলেহে হাল বায় ৰচোন আমাৰ এই গৰুহালে দেখোন পালে ভাঙি পেলাব গছৰ প্ৰতি মই এইটো গৰুৱে বাবলৈ নহয় আৰু কিহে বাৰু কুকুৰ মেকুৰী হালক এনেই অতদিন খুৱাই গৈ ৰাখিছোঁ পূৰা একদম ইয়াত লগাই লৈ পূৰা সোমাই দিলে গুচি যাব হৈ যাব তই তাকে কৰিবলৈহে নাঙল অৰ্ডাৰ দি আহিছে